হেল্ল' এভৰিৱান, গীতাশিস ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম। আৰু আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ মই গাড়ীৰ পৰাই। আৰু চাদৰ মেখেলা আৰু গামোচাখন লোৱা দেখি চাগে গমেই পাইছে আমি ক'ত যাবলৈ ওলাইছোঁ। আমি আচলতে মইনাপুৰীয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। ঠিক আছে। এতিয়া মায়ে শৰাইৰ কাৰণে বস্তুখিনি ল'বলৈ নামিছে। আচলতে আগতীয়াকৈ বজাৰখিনি কৰা হোৱা নাছিলে, সেইবাবে ইয়াতে কৰি লৈছেহি। আৰু এইখন যে দেখিছে, এইখন হৈছে মইনাপুৰীয়া নামঘৰৰ গেটখন। যিসকল যোৰহাটৰ হয় সেইসকলেতো চাগে গমেই পাইছে। যিসকল নহয় তেওঁলোকৰ কাৰণে অকণমান মই ভিডিঅ' কৰি থলোঁ। এতিয়া আমি মইনাপুৰীয়া নামঘৰ পাই গ'লোহি। আৰু ভিডিঅ'টো আচলতে মই কৰা নাই, ভণ্টিয়ে কৰি আছিলে, সেইকাৰণে ইমান বেছিকৈও কৰা নহ'লে, অলপ চলপকৈ এনেকৈ দেখুৱাই দিছোঁ। এতিয়া আমি গৈ আছোঁ শৰাই বস্তুখিনি দিবৰ কাৰণে। আৰু এইফালে ভণ্টিয়ে ভিডিঅ' কৰি আছিলে, কিন্তু মই ভাবিছোঁ ফটো মাৰিছে বুলি, সেইবাবে এনেদৰে ৰখি ৰখি ফটো উঠিবলৈ চাই আছিলোঁ, কিন্তু তাই ভিডিঅ'হে কৰি আছে। চাই থাকক, এনেকৈ অকণমানকৈ ভিডিঅ'বোৰ দেখুৱাই গৈ থাকিম। আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে, আৰু বেয়া লাগিলেও ক'ব, ভাল লাগিলেও ক'ব। এতিয়া শৰাই বস্তুখিনি দিবৰ কাৰণে মায়ে এয়া গামলাকেইটাত দি দিছে ভকতজনক। এতিয়া আহিছোঁ আমি চাকি দিবৰ কাৰণে। আৰু ইয়াত মানুহ আজি খুব কমেই আছিল বাৰু, ক'ভিড-19ৰ কাৰণে চাগে কম হৈছে নেকি। আচলতে আমি অহাও বহুত সোনকাল আছিলে, 8টা চাৰে 8টা মানত ইয়াত পাই গৈছিলোহি, সেইবাবে মানুহ কম আছিলে। এটা দুটা আছিলে বাৰু, লাহে লাহে চাগে আকৌ পিছত মানুহ আহিব। আৰু এনেকৈ আপোনালোক আহিব খুজিলেও ৰাতিপুৱাই আহিবচোন, ৰাতিপুৱা আহিলে মনটো খুব ভাল লাগে। এনেদৰে নিজান পৰিৱেশত চাকি গছ দিও ভাল লাগে। এইফালে পাপাই চাকি জ্বলাই আছে। এইফালে পাপাই এই চাকি গছত তেলখিনি ঢালি দিছে। তেল থাকি গ'ল কাৰণে এই ডাঙৰ চাকি গছতে এনেদৰে ইয়াত ঢালি দিলে। চাকি জ্বলাই হৈ গ'ল। এতিয়া আমি নামঘৰৰ ভিতৰত সেৱা কৰিম। এই যে শৰাইখন দেখিছে, ডাঙৰ শৰাইখন, ইয়াত পইচা দিয়া হয়। কিবা দান দক্ষিণা দিব লগা থাকিলে ইয়াতে দিব লাগে। আৰু সেই খৰাহীটোত মায়ে তামোল দিছে, তামোল পাণখিনি সেই খৰাহীটোতে দিব লাগে। আৰু অকণমানকৈ মই দেখুৱাই দিলোঁ নামঘৰটো। ঘৰলৈ আহি ভিডিঅ' কৰা নহ'ল। এতিয়া বাজিছে 4টা, আৰু পাপাই এয়া ধান কেইটামান কাটি নিছে। আচলতে কাইলৈ আমাৰ ধান দাব, সেইবাবে ধান কেইটামান কাটি পেলাই ভঁৰালত এনেদৰে থৈ দিছেহি। ভাবিলোঁ অকণমান আপোনালোককো দেখুৱাই দিওঁ, সেইকাৰণে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। এতিয়া নামঘৰত মৰা ফটো কেইকপিমান চাই লওক, আৰু কমেণ্টত জনাব যে ফটো কেইকপি কেনেকুৱা লাগিলে।
ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগত পাব পাৰে ঠিক আছে তেন্তে আজিলৈ আহোঁ বাই বাই